অসম চৰকাৰৰ দ্বাৰা সদ্য ঘোষিত বিভিন্ন বিভাগৰ পৰীক্ষাত জনাই অতি ভিতৰুৱা কেৰকেৰ গাঁৱৰ দৰিদ্ৰ পৰিয়াল বিপিন দলে আৰু স্বৰ্গীয় গুণেশ্বৰী দলেৰ কন্যা জিৰুমণি দলে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন আৰু মণি পেগু আৰু পদ্মাৱতী পেগুৰ পুত্ৰ অম্বৰ পেগুৱে SLRC বিভাগত ADRE পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। শুকুৰবাৰে কেৰকেৰ গাঁওবাসীৰ উদ্যোগত তথা TMPK বাটাক কমিটিৰ সহযোগত কেৰকেৰ গাঁৱৰ মুৰাং ঘৰত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সম্বৰ্ধনা অনুষ্ঠানত TMPK, MMK, TMMK, ৰুই জনাই বাংকে, লালি জনকল্যাণ, লালি পৰিয়া, কায়ুম আত্মসহায়ক গোটৰ লগতে গাঁৱৰ স্থানীয় ৰাইজে মিচিং এৰকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দুয়োজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। তদুপৰি প্ৰাৰ্থী দুগৰাকীৰ লগতে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱা পৰীক্ষা তথা মেধাৰ ভিত্তিত লাভ কৰা নিযুক্তিক ভূয়সী প্ৰশংসা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। TMPK আঞ্চলিক পক্ষ বিলিকা কেন্দ্র TMPK মূলধনের আঞ্চলিক বিলিকা কেন্দ্র এদের পরিস্থিতির জন্য TMPK MMK পুলিশের পরিস্থিতির জন্য বিপুল আমরা সুরক্ষা মূলকে আঞ্চলিক কমিটি ভারতীয় মূলকর সম্পাদক হিউম্যানি দলে রয়্যান্তিত কাঙ্কানা দায়ী সৈন্যতে দৌড়বন্দিত সম্মানকে আইজত ইবয়ক প্রতি হওয়া দিবস আমার হয় বহু গর্ব হইব বহু দিন বলছিলাম লোক আপনি হতে রাখো ধন্যবাদ। Odong next pinadiyan dito ka Bobby Pego Durgam Baboy নমস্কাৰ মোৰ নাম অম্বৰ পেগু মই ADRE গ্ৰেড 3 ৰিজাল্ট কোৱালিফাই কৰিছোঁ বৰ্তমান মই মানে স্বচ্ছভাৱে মই চাকৰিটো পাবলৈ সক্ষম হৈছোঁ ইয়াত কোনো ধৰণৰ পইচা পাতি কোনো কথা নাই আৰু এইবাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ বিশেষকৈ হিমন্ত শৰ্মাক মই ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এনেকুৱা পিছপৰা জেগাত যে আমি চাকৰি এটা পাম বুলি মই জীৱনতো ভবা নাছিলোঁ গতিকে মই কেতিয়াবা আৱেগিক হৈ মানে কথাটো ক'ব পৰা নাই কিন্তু হ'লেও মই ক'বলৈ মই বাধ্য হৈছোঁ যিহেতু মোৰ দেউতা মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু মই মানে ক'বলৈ ভাষা নাই একচুৱেলি মই ক'ব নোৱাৰা হৈছোঁ গতিকে মই কি বুলি ক'ম বিশেষ মই এইটোৱে ক'ব বিচাৰিছোঁ মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এনেকুৱা মানুহক যে চাকৰি এটা দিব পাৰিছে তাৰ বাবে মই কোটি কোটি প্ৰণাম জনাইছোঁ ধন্যবাদ। মই যুৱ প্ৰজন্মক মই এনেকৈ আহ্বান জনাব বিচাৰিছোঁ মোৰ ফালৰ পৰা যিটো মোৰ অভিজ্ঞতা মেইনলি ষ্টাডি কৰিব লাগে আৰু ষ্টাডিটো অকল এতিয়াই কৰিলে নহ'ব আগৰ পৰা কৰি থাকিব লাগিব আগৰ পৰা কৰি থাকিলেহে এদিন মানে সফল হোৱাটো নিশ্চিত হোৱাৰ চান্স থাকে গতিকে মই এতিয়াই কৰিব লাগে বুলি মই ক'ব নাযাওঁ গতিকে মই এইটোৱে যুৱ প্ৰজন্মক মই মানে অনুৰোধ জনাইছোঁ ধন্যবাদ। নমস্কাৰ মোৰ নাম শ্ৰীমতী জিৰুমণি দলে মোৰ দেউতাৰ নাম শ্ৰীযুত বিপিন দলে মোৰ মাৰ নাম স্বৰ্গীয় গুণেশ্বৰী দলে মই জোনাই সমৰ জিলাত অন্তৰ্গত কেৰকেৰ গাঁৱৰ নিবাসী মই যোৱা 11 অক্টোবৰত ঘোষিত হোৱা অসম আৰক্ষী কনিষ্টবলত APR বিভাগত নিযুক্তি পাইছোঁ অসম চৰকাৰক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে ইমান স্বচ্ছ আৰু নিশাভাৱে নিযুক্তি দিয়াৰ বাবে আৰু মই আজি বহুত সুখী কাৰণ নিজৰ কষ্টৰ ফল পাইছোঁ বুলি ভাবিছোঁ আৰু কষ্টৰ হাৰত লুকাই আছে মোৰ দেউতা মোৰ ঘৰৰ মানুহ আৰু মোৰ গাঁৱৰ মানুহ আৰু আগলৈ এনেদৰে ভালদৰে কাম কৰি যাব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা থাকে যোনে যি ভাল পায় ভালদৰে চেষ্টা কৰিব লাগে নিৰ্দিষ্ট সময় থাকে ভাল কামৰ কাৰণে
সেইকাৰণে ভাবোঁ মই চেষ্টা কৰি যাব লাগে, এদিন নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। আমাৰ কেৰকেৰ গাঁৱত আজি কেলে এইখন সভা অনুষ্ঠিত কৰা হৈছে। আমাৰ আজি 50-60 বছৰৰ পিছত আমাৰ যে এনে এটা সুখ ৰাইজক দিছে আৰু মাক বাপেকক দিছে, এই দুজনৰ কাৰণে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আজি অসম চৰকাৰৰ দ্বাৰাই আমাৰ কেৰকেৰ গাঁৱৰে জিৰুমণি দলে আৰু মুগৰ পেগু দুটাই আজি লাখ লাখ প্ৰতিযোগিতাৰ মাজৰ পৰা যে আজি ওলাই আহিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰকো বহুত ধন্যবাদ জনাইছোঁ যে ভৱিষ্যতেও আমাৰ উঠি অহা প্ৰজন্মক এনেকৈ যে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰদান কৰে। নমস্কাৰ। বিশেষ আজি বৰ মানে উল্লাসেৰে বা ফূৰ্তিৰে ক'ব বিচাৰিছোঁ, অসম চৰকাৰে যিটো আমাৰ বৰ্তমান অসম চৰকাৰে যি স্বচ্ছ আৰু নিকাকে আমি অনুভৱেই কৰা নাছিলোঁ সেই সমাজখনৰ পৰা যে আমাৰ ভাই আৰু ভনী এজন মানে ওলাব, এই পৰীক্ষাৰ পৰা পাছ কৰি আমাক গৌৰৱ আনিব, আমি অনুভৱেই কৰা নাছিলোঁ। আমি আজি এনেকুৱা যে ফূৰ্তি লাগিছোঁ, আমাৰ গোটেই আপোনালোকে চাওক গোটেই সমাজে আহি কিনে ইয়াৰ আশীৰ্বাদ দিছে, সম্বৰ্ধনা জনাইছে। গতিকে আমি ভাবোঁ যে সেনেকাই যদি এই পৰিৱেশটো থাকে, ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাক আৰু উন্নতিলৈ আগুৱাই যাব। গতিকে আমি আশাবাদী এই দুজনৰ পৰা আমি নিশ্চয় আৰু একোচ আগবাঢ়িব পাৰিম বুলি আমি মানে দৃঢ় বিশ্বাস ৰাখিছোঁ মানে। আৰু ইয়াতে বিশেষকৈ ক'ব বিচাৰিছোঁ, অসম চৰকাৰ আমাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা আমি চাই আছোঁ, আমাৰ যিটো কল্পনা, আমাৰ দুখীয়া মানুহবিলাকৰ যিটো কল্পনা, যিটো আশা অলপ হ'লেও 100ত 70% হ'লেও 50% হ'লেও আমাৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে মানে অলপ মানে আগুৱাই গৈছে বুলি ভাবিছোঁ। সেইকাৰণে আমাৰ চৰকাৰখনক বা হিমন্ত মামাক আমি ধন্যবাদ জনাইছোঁ।